নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম DHSত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট ৰিজনিঙৰ বিষয়ে। তো এই ৰিজনিংখিনি এনালজি পাৰ্টৰ হয়, গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে ভালক আজিৰ ভিডিঅ'টোলৈ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 322:12 সমানুপাত 135। ইয়াৰ পিছত দিছে কুৱেশ্যন মাৰ্ক। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দেখিলে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে চাব লাগিব এই মাজৰ সংখ্যা যিটো আছে 12, ইয়াত 12 দিয়া আছে। এই 12টো 322ৰ লগত এনেকুৱা কি কৰাৰ পিছত এই 12টো হ'ল, যোগ নে বিয়োগ নে পূৰণ নে হৰণ নে স্কোৱাৰ নে কিউব, কি কৰাৰ পিছত হ'ল। গতিকে প্ৰথমতে আমি কি কৰিম, এই সংখ্যাকেইটা যোগ কৰি চাম যে এইটো 12 হয় নেকি। 3 + 2 + 2 কিমান হয় 7। গতিকে 7 হ'লে নহ'ব, ইয়াত 12 হ'বই লাগিব। গতিকে পিছত নেক্সট ষ্টেপটো আমি ফ'ল' কৰিম। নেক্সট ষ্টেপ কৈছিলোঁ পূৰণ কৰিব লাগে। পূৰণ কৰিলে কেনেকুৱা হ'ব, 3 × 2 × 2 3 × 2 = 6, 6 × 2 = 12। গতিকে আশা কৰোঁ বুজিব পাৰিছে 12টো ক'ৰ পৰা হ'ল। 3 2 2 এইকেইটা পূৰণ কৰাৰ পিছত আপোনাৰ এই 12টো হ'ল। গতিকে এইখিনিলৈকে বুজিব পাৰিছে। ইয়াৰ পিছত ঠিক 135ক মানে কি কৰাৰ পিছত, 135ৰ লগত কি কৰাৰ পিছত বা আপোনাৰ পূৰণ কৰাৰ পিছত কি ওলাব পাৰে। 1 3 5 এইকেইটাক পূৰণ কৰিলে আপোনাৰ কিমান হ'ব, 1 3 × 3 3 5 × 15। গতিকে ইয়াত এই কুৱেশ্যন মাৰ্কৰ জেগাত কি বহিব, 15 বহিব। গতিকে অপশ্যনত ক'ত 15 দিয়া আছে, ডি অপশ্যনটো কাৰেক্ট হ'ব। ডি অপশ্যনত 15 দিয়া আছে। আশা কৰোঁ বুজিব পাৰিছে। গতিকে বলক নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে 2:0 সমানুপাত 3:। ইয়াৰ ভিতৰত প্ৰশ্নবোধক চিন দিছে, ইয়াত কি হ'ব। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যদি দেখা পায় আপোনালোকে, প্ৰথমতে মই কৈছিলোঁ যে এই 0টো মাত্ৰটো ক'ৰ পৰা আহিল, এইটো ওলাব লাগিব। এই 2টোৰ লগত কি কৰাৰ পিছত ইয়াত 0 আহিল। গতিকে আমি কিউব কৰিলোঁ নে স্কোৱাৰ কৰিলোঁ নে যোগ কৰিলোঁ নে বিয়োগ কৰিলোঁ। গতিকে ইয়াত যদি আমি স্কোৱাৰ কৰোঁ, স্কোৱাৰ কৰি চাওঁ, 2 স্কোৱাৰ = কিমান 4। 4ৰ পৰা যদি আমি 4টো বাদ দি দিওঁ, বিয়োগ কৰোঁ 0 হ'ব। ইয়াৰ পিছত 3কো একেদৰে স্কোৱাৰ যদি কৰোঁ, 3 স্কোৱাৰ 9, 9ৰ পৰা যদি আমি আকৌ 4 যদি বাদ দিওঁ তেতিয়াহ'লে কিমান ওলায় আমাৰ 5। গতিকে অপশ্যনত 5 আছে নেকি, গতিকে এইটো নহ'ব, স্কোৱাৰ কৰিলে নহ'ব। গতিকে এতিয়া আমি কি কৰিম, এতিয়া আমি কিউব কৰিব ট্ৰাই কৰিম। 2ৰ কিউব কিমান, 2ৰ কিউব হৈছে 8। 8ৰ পৰা যদি 8 যদি বাদ দিওঁ তেতিয়াহ'লে কিমান ওলায় 0। ঠিক একেদৰে গতিকে আশা কৰোঁ ইমানখিনিলৈকে বুজিব পাৰিলে 0টো ক'ৰ পৰা আহিল। 2 কিউব কৰিলোঁ, 2 কিউব কৰি যিটো ওলাইছে সেইটো আকৌ বিয়োগ কৰি দিলোঁ, 0টো ওলাল। গতিকে 3ৰ কিউব কিমান হ'ব, 3ৰ কিউব 27, 27। 27ৰ পৰা যদি আমি আকৌ 8 যদি মাইনাছ কৰি দিওঁ, আগৰটোৰ দ্বাৰা 8 যদি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ এনচাৰ কিমান ওলায়, 19 ওলায়, 19। তো অপশ্যনত 19 আছে নেকি, চি অপশ্যনত 19 আছে। গতিকে 19 ইজ দ্য কাৰেক্ট। গতিকে আশা কৰোঁ বুজিব পাৰিছে। অলপ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন দিয়া আছে 62:64 সমানুপাত 53। কৈছিলোঁ যে এনেকুৱা ধৰণৰ যদি প্ৰশ্নবোৰ যদি দেখা পায় তেতিয়াহ'লে হয়তো আপোনালোকে বিয়োগ কৰিব বা যোগ কৰিব নাইবা পূৰণ কৰিব। গতিকে আমি এই সংখ্যাকেইটা প্ৰথমতে আমি বিয়োগ কৰি চাওঁ কি ওলায়। 6ৰ পৰা 2 গ'লে কিমান, 4 ওলাল, 4। 4ক যদি আমি কিউব কৰি দিওঁ, আমাৰ স্কোৱাৰ কৰিলে নোলায়, ইয়াৰ স্পষ্টকৈ দেখা গৈছে যে 4ৰ কিউব কিমান, 64। আশা কৰোঁ এই 64টো ক'ৰ পৰা আহিল গম পাইছে। ইয়াৰ পিছত 5ৰ পৰা ঠিক একেদৰে 5 - 2, 5ৰ পৰা 2টো মাইনাছ কৰি দিলে আমাৰ কিমান ওলাব, 2 ওলাব। 5ৰ পৰা 2 গ'লে 2টোৰ কিউব কিমান হ'ব, 2টোৰ কিউব হ'ব 8। গতিকে আশা কৰোঁ বুজিব পাৰিছে। অপশ্যন চি দিয়া আছে 8 অপশ্যনটো। গতিকে এইখিনিলৈকে বুজিব পাৰিছে আশা কৰোঁ।
বলক নেক্সট কুৱেশ্যনটো লৈ নেক্সটত দিয়া আছে 6:222 সমানুপাত 7 অনুপাত ইয়াৰ পিছত এই প্ৰশ্নবোধক চিন দিছে প্ৰশ্নবোধক চিনটোত কি হ'ব গতিকে প্ৰথমতেই আমি চাব লাগিব ইয়াত যে এই 222টো 6ৰ লগত এনেকুৱা কি কৰাৰ পিছত এই 222টো হৈছে স্কোয়াৰ কৰাৰ পিছত নে কিউব কৰাৰ পিছত নে কি তো প্ৰথমতে আমি সিম্পলি কিউব কৰি চাওঁ 6ৰ কিউব কিমান হয় 6ৰ কিউব হয় 216 216ৰ লগত যদি এই 6টো যদি ইয়াত আনি যোগ কৰি দিওঁ কিমান হ'ব 222 হয় 222 আশা কৰোঁ ইমানখিনিলৈকে বুজিব পাৰিছে ইয়াৰ পিছত আকৌ কি কৰিম ঠিক একেদৰে একে ফৰ্মুলা ইউজ কৰি 7ক কিউব কৰিম 7ৰ কিউব কিমান হয় 7ৰ কিউব হয় 343 343ৰ লগত এই 7টো ইয়াত আনি আকৌ যোগ কৰি দিলে কিমান হ'ব আমাৰ 350 গতিকে আশা কৰোঁ বুজিব পাৰিছে গতিকে অপশ্যনত ক'ত দিয়া আছে 350 ডি অপশ্যনত দিয়া আছে 350 গতিকে ইয়াত কি হ'ব এনসাৰ হ'ব 350 গতিকে আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল 4:66 সমানুপাত 8 অনুপাত ইয়াৰ পিছত প্ৰশ্নবোধক চিন তো প্ৰশ্নবোধক চিনত কি বহিব তো মই প্ৰথমতে কৈছিলোঁ যে এই 66টো ক'ৰ পৰা আহিল 4ৰ লগত কি কৰাৰ এনেকুৱা কি কৰাৰ পিছত মানে 66টো আহিল এইটো আগতে আপোনালোকে চাব লাগিব স্কোয়াৰ কৰিলেতো নহ'ব কাৰণ 66টো বহুত দীঘল হয় নাম্বাৰটো আৰু স্কোয়াৰ 4ক যদি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে 16 হ'ব গতিকে নহ'ব কিউব কৰি চাওঁ কিউব কৰিলে 4ৰ কিউব কিমান 4ৰ কিউব হৈছে আপোনাৰ 64ৰ লগত যদি আমি 2 যোগ কৰি দিওঁ কিমান পাম এই 66টো পাই গ'লোঁ ঠিক একেদৰে 8কো আমি কিউব কৰিম 8ৰ কিউব কিমান হ'ব 8ৰ কিউব হ'ব 512 512ৰ লগত যদি আমি যদি সেই একেদৰে 64ৰ লগত এনেকুৱা 2 প্লাছ কৰি দিওঁ ইয়াতো যদি 2 প্লাছ কৰি দিওঁ তে 512 আৰু 2 কিমান 514 গতিকে ইয়াত কি হ'ব 514 অপশ্যনত দিয়া আছে নেকি 514 ইয়েছ অপশ্যন এত দিয়া আছে 514 514 ইজ দ্য কাৰেক্ট আনসাৰ আশা কৰোঁ বুজিব পাৰিছে নেক্সট কুৱেশ্যনটো 75 অনুপাত 93 অনুপাত 84 এইটো কেনেকুৱা হ'ব গতিকে মই প্ৰথমতে কৈছিলোঁ যে এনেকুৱা ধৰণৰ যে ক্ৰিটিকেল যে নাম্বাৰবোৰ দেখে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে প্ৰশ্নত যিকেইটা নাম্বাৰ দিয়া আছে এইকেইটা আপোনালোকে যোগ বিয়োগ বা পূৰণ হৰণ যি পাৰে কৰি চাব গতিকে আমি প্ৰথমতে যোগটো কৰিলোঁ 7 5 কিমান হয় 7 5 12 7 5ক যোগ কৰি কিমান ওলাল 12 ওলাল ইয়াৰ পিছত এই 9 আৰু 3ক যোগ কৰিলে কিমান হয় 9 আৰু 3ক যোগ কৰিলে আপোনাৰ 12 হয় 8 আৰু 4ক যোগ কৰিলে কিমান হয় 8 আৰু 4ক যোগ কৰিলে 12 হয় গতিকে ইয়াৰ পিছত ইয়াত কি এনেকুৱা সংখ্যা যোগ কৰিব লাগিব যে আকৌ 12 হ'ব গতিকে আমি ইয়াত তেনেকুৱা একো আপোনাৰ সংখ্যা দেখা নাই গতিকে আমি কি কৰিম এতিয়া আমি এই অপশ্যনত চাম অপশ্যনত আছে নেকি এই অপশ্যনত দিয়া আছে 57ক যদি 5 আৰু 7ক যদি যোগ কৰোঁ 5 আৰু 7 কিমান 12 গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ বুজিব পাৰিছে বলক নেক্সট কুৱেশ্যনটো লৈ নেক্সটত দিয়া আছে এই একেদৰে 99 অনুপাত 9 সমানুপাত 999 গতিকে মই প্ৰথমতে কৈছিলোঁ যে আপোনালোকে প্ৰশ্নত যিকেইটা নাম্বাৰ দিয়া আছে এইকেইটা যোগ বিয়োগ এইবিলাক কৰি চাব প্ৰথমতে আমি কি কৰিম সহজ যোগটো সহজ হয় গতিকে প্ৰথমতে আমি কি কৰিম যোগটো কৰি ল'ম এই যোগ কৰিলে 9 আৰু 9 যোগ কৰিলে কিমান হয় 18 হয় 18ক যদি আমি 2 দি ডিভাইড কৰোঁ কিমান যাব কিমান বাৰ যাব 2 9 গুণ 18 গতিকে আশা কৰোঁ বুজিব পাৰিছে এই 9টো ক'ৰ পৰা আহিল 9 এই দুইটাক আমি কি কৰিলোঁ যোগ কৰিলোঁ
যোগ কৰি যিটো ওলাইছে সেইটোক 2 দি ডিভাইড কৰি এই 9টো পালোঁ। ইমানখিনিলৈকে বুজিব পাৰিছে। গতিকে ইয়াৰ পিছত ট্ৰিপল 9 9 9 আকৌ 9 ইকুৱেল কিমান 27 ওলাইছে। 27ৰ ইয়াত সংখ্যা কেইটা আছে 3টা আছে। তো ইয়াত 3 বহুৱাই 3 9 গুণ 27 27ক 9 বাৰ যাব। গতিকে ইয়াত অপশ্যনত 9 আছে নেকি? আছে। ইয়াত এই অপশ্যন ইজ দ্য কাৰেক্ট আনসাৰ। ইয়াত আগৰটোত আপোনাৰ 2 99 9 যোগ 9 ইয়াত যেতিয়া আমি হেৰি কৰিছিলোঁ যোগ কৰিছিলোঁ 18 ওলাইছিলে আৰু ইয়াৰ তলত 2 বহুৱাইছিলোঁ কাৰণ ইয়াত দুটা সংখ্যা আছে গম পাইছে। আৰু ইয়াত 3 বহুৱাইছোঁ ইয়াৰ তলত কাৰণ ইয়াত 3টা সংখ্যা আছে। গতিকে আমাৰ অপশ্যনটো হ'ব এ 9। মানুহলৈকে বুজিব পাৰিছে আশা কৰোঁ। ইয়াৰ পিছত আজিৰ শেষৰ প্ৰশ্নটো হ'ল 25 অনুপাত 20 সমানুপাত 56 তাৰপিছত অনুপাত দি আকৌ কুৱেশ্যন মাৰ্ক দিছে। গতিকে ইয়াত আমি কি কৰিব লাগিব এই 22 ক'ৰ পৰা আহিল এইটো আগতে আমি ওলাব লাগিব। গতিকে 22 ওলাবলৈ আমি আমাৰ প্ৰথমৰ যিকেইটা সংখ্যা আছে সেইকেইটা যোগ পূৰণ বিয়োগ এইবিলাক কৰি চাম আগতে। গতিকে ইয়াত স্পষ্টকৈ দেখা গৈছে যে এইটো পূৰণ কৰিলে কিবা এটা পোৱা যাব। যোগ কৰিলে নহ'ব কাৰণ কম হৈ যাব। 2 5 7 কিন্তু আপোনাৰ এই যদি পূৰণ যদি কৰোঁ 2 পূৰণ 5 কিমান 10 10ৰ লগত যদি এই 2টো যদি ইয়াত যদি আনি বহুৱাই দিওঁ 10 2 গুণ কিমান 20। গতিকে আশা কৰোঁ গম পাইছে এই 20টো ক'ৰ পৰা আহিল। ইয়াৰ পিছত আকৌ 56ক আমি যদি এনেকুৱা লিখোঁ 5 পূৰণ 6 5 6 গুণ কিমান 30 30ৰ লগত আগৰটোৰ দৰে আমি যদি 2 যোগ পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 30 2 গুণা 60। গতিকে 60 আছে নেকি অপশ্যনত 57 36 চি নম্বৰত আছে 60। গতিকে 60 ইজ দ্য কাৰেক্ট আনসাৰ।